Hi guys, welcome back to my YouTube channel. Namaskar, মই আপোনালোকক মোৰ এটি নতুন ভিডিঅলৈ স্বাগতম জনাইছো। আৰু বৰ্তমান আমি এতিয়া গৈ আছো মায়োডিয়া আৰু মায়োডিয়া আছে অৰুণাচল প্ৰদেশত আৰু মায়োডিয়া বিখ্যাত কাৰণ মায়োডিয়াত বহুত ধুনিয়াকৈ বৰফ পৰে আৰু তাত গুটেই পাহাৰ ৰাস্তা বহুত ধুনিয়াকৈ বৰফে গুটেই লেয়াৰ বনাই থৈ দিয়ে গুটেই কভাৰ কৰি থৈ দিয়ে মই আপোনালোকক দেখাম মই মাজৰ পৰা ষ্টাৰ্ট কৰিছো কাৰণ ৰাতিপুৱা শুই উঠোতে মেলুতে দিগদাৰ হৈ গল ভিডিঅ'বোৰ কৰিব নোৱাৰিলো আৰু হেতু কাৰণে মই ৰাস্তাৰ মাজৰ পৰা দেখাইছো আৰু যেহেতু বৰষুণ দিছিল বৰষুণৰ বাবে মই ভালকৈ কৰিব পৰা নাছিলো ভিডিঅ'বোৰ গাড়ীৰ ভিতৰ পৰাই মই আপোনালোকক দেখাইছো এই আমি পালুহি চাওক ধলাহদিয়া দলংখন এইখনে ধলাহদিয়া ব্ৰিজ যত আমি ৰখিম বুলি ভাবিছিলো কিন্তু বৰষুণৰ বাবে আমি ৰখিব নোৱাৰিলো আমাৰ লাগটো বেয়া আছিল এইবাবে আমি ৰখিব নোৱাৰিলো and it's my first time মই বা প্ৰথমবাৰ গৈ আছো মায়োডিয়ালৈ আৰু মোৰ ভিডিঅ'টো স্কিপ নকৰি হেখলৈকে চাই থাকিব আৰু এই ধলাহদিয়া ব্ৰিজৰ লেন্থটো হৈছে 9.500 মিটাৰ মানে 9.50 কিলোমিটাৰ আৰু ডক্টৰ ভূপেন হাজৰিকা হেতু নামতো এই ব্ৰিজখন জনাজাত আৰু আমি বৰ্তমান পালুহি ৰয়িং আৰু ৰয়িঙৰ ৰাস্তা পদলিবোৰ বহুত ধুনিয়া বহুত সফা কৰি থয় মানুহে আৰু গুটেই সাংঘৰ কিনাৰে কিনাৰে পাহাৰ ভয়াম ইমান ধুনিয়া মানে কি কম হেতু কাৰণে মই এই শৰ্ট ক্লিপটো কৰিছিলো আপোনালোকক দেখাবলৈ ভালকৈ কৰিব নহল তথাপিতো আৰু যিখিনি পাৰিছো দিছো আমি মিট এন্ড ইটত খাম আৰু আমি সেই পাহাৰটোলৈ যাম আমি ৰাতিপুৱা যেহেতু খাই অহা নাছিলো সেই কাৰণে আমি এই মিট এন্ড ইটখনৰ পৰা আমি কিবা কিবি গাড়ীত খাবলৈ পেক কৰাই ললো আৰু আমি ৰখি আছো এতিয়া আমি এতিয়া খোৱাৰ বস্তুবোৰ লৈ ললো আৰু এতিয়া আকৌ আগবাঢ়িছো যাবলৈ ৰাস্তাবোৰ খুব বেকাটেৰা যেহেতু গুটেই পাহাৰ কাটি কাটি ৰাস্তাবোৰ বনোৱা হৈছে সেই কাৰণে অকমান ৰাস্তাবোৰ মাজে মাজে বেয়াও হয় এতিয়া আমি পাই গলোহি মায়োডিয়া আৰু এইখনে হল মায়োডিয়া এতিয়া আমি বৰফটো লাহে লাহে ষ্টাৰ্ট হৈছে আৰু মানে প্ৰথমৰ পৰা বৰফ লাষ্টত খিনিতো আৰু পৰিছে বৰফ আপোনালোকে চাই থাকিব কিমান যে ধুনিয়া বহুত ধুনিয়া আছিলে এতিয়া আমি গৈ আছো আৰু ৰাস্তাবোৰ বহুত ডেঞ্জাৰাছ হয় মানে বহুত ভয়ানক মানে কি কম আৰু বহুত ৰিস্কি মানে জেগাডোখৰ এতিয়া আমি গৈ আছো বহুত বেকা বেকি ৰাস্তা একদম এক্সপিৰিয়েঞ্চ ড্ৰাইভাৰ লৈ যাব লাগিব একদম এতিয়া আমাৰ ইয়াত গোটেই গাড়ীখন ব্লক হৈ গৈছিলে গোটেই ভিৰ হৈ গ'ল গোটেই গাড়ীবোৰ ব্লক হৈ গ'ল যাব পৰা নাই গৈ পিছে গোটেই মানুহবোৰে ইয়াতে ৰখি ৰখি চাই চাই গুচি গৈছে কাৰণ আগলৈ যাবলৈ মানে কাৰো সাহসে নহয় বহুত ভিৰ আৰু বহুত স্লিপি ৰাস্তা তে বৰফত স্লিপ হৈ গ'লে আৰু খতম এতিয়া আমি পাই গলোহি মেইন মায়োডিয়া এইটোৱে হ'ল মেইন মায়োডিয়া ইমান ধুনীয়া চাওক কিমান ধুনীয়া হয় গোটেই বৰফে আমি খোজকাঢ়ি আছো এতিয়া গৈ আছো আমি এতিয়া
চাব ইয়াত ঘৰ এটা আছে আমি ঘৰটো ফটো মাৰিব গৈছিলোঁ আৰু এইটো হৈছে আমাৰ ইগলু আমি সেইকাৰণে তললৈ আহি অকণমান ফটো মাৰি ল'লোঁ আৰু যাবলৈও বহুত স্লিপি ৰাস্তাটো বহুত পিছল খায় মানে বহুত ৰিস্কি হয় বহুত ৰিস্কি এয়া মই আৰু মোৰ বা বহুত ঠাণ্ডা আমাৰ গাড়ী ক'ত ঠাণ্ডা মুখৰ পৰা পুৰা ধোঁৱা ওলাই গৈছে আমি এতিয়া একো ক'ব পৰা নাই আৰু আমি এতিয়া গৈ আছোঁ আমাৰ গাড়ীলৈ আৰু এইখন আমাৰ গাড়ী আমি ব্লক হৈ গৈছিলোঁ কিন্তু আমি সাইডৰ ফালৰ পৰা এনেকৈ আহিছোঁ আমি এতিয়া খুচকাৰি কৰি গাড়ী লৈ গৈ আছোঁ সেইখিনিত আমি স্নোমেন এটা পালোঁ ফটো মাৰিলোঁ ফটোখন দেখাইছোঁ এইবোৰ মানুহৰ ঘৰ গোটেই টিঙৰ ওপৰত বৰফেই বৰফ ইয়াতকৈ আগলৈ থকা জেগাখিনি বোলে খুবেই ধুনীয়া আৰু তাত বোলে অলপ বেছিকৈ বৰফ পৰে গোটেই ৰাস্তাটো বৰফ হৈ থাকে পাহাৰ চাহাৰ গোটেই বৰফ হৈ থাকে সেইটো কাৰণে আমি আগলৈ চাবলৈ গৈ আছোঁ চাওকচোন এই ঘৰকেইটা কি ধুনীয়াকৈ বৰফ পৰি আছে গোটেই ছালখনৰ ওপৰত গোটেই বৰফ পৰি আছে ইমান ধুনীয়াকৈ ৱাও ইমান ধুনীয়া এইবোৰ দেখিছেনে গোটেই বৰফ আৰু আমাৰ গাড়ী আগত নগৈছে গোটেই স্লিপ হৈ গৈছে গাড়ী সেইটো কাৰণে আমি ইয়াতে ৰখিলোঁ ৰখি পিনে গাড়ীখনটো আমাৰ ফচি গ'ল এতিয়াতো বেকো কৰিব নোৱাৰিছোঁ দেখিছে কেনেকৈ বৰফৰ ভিতৰত মোৰ গোটেই ভৰিটো সোমাই গৈছে গোটেই বৰফ আৰু বহুত পিছল বহুত ঠাণ্ডা লাগিছিলে গোটেই পাহাৰ এইবোৰ দেখিছে গোটেই পাহাৰ আৰু স্নো ইয়াত বহুত ঠাণ্ডা আৰু এইবোৰ গোটেই বৰফ আৰু আমাৰ গাড়ীখন ব্লক হৈ গ'ল আমি ঘূৰাব নোৱাৰিছোঁ এতিয়া আমি ট্ৰাই কৰিছোঁ উলিয়াবলৈ
ऐसा डायरेक्ट मारने से नहीं निकलेगा। এতিয়া আমাৰ গাড়ীখন ওলাই গ'ল আৰু মই আপোনালোকক দেখাম এখন য়েল্লো কালাৰৰ জিপ বহুত ধুনীয়া জিপখনৰ পিছফালে এটা ডাঙৰ স্পিকাৰ লৈ এহেঁতি পুৰা গোটেই ৰাস্তা পুৰা বজাই গৈছে এইখনে হ'ল গোটেই জিপখন আমাৰ গাড়ীখন পিছল খাই এটা পোষ্টত মাৰি দিয়া কাৰণে আমাৰ টায়াৰটো পামচাৰ হৈ গ'ল আৰু সেইটো কাৰণে আমি এতিয়া টায়াৰটো চেঞ্জ কৰি আছো ৰাস্তাৰ গোটেই পাহাৰৰ মাজত ৰখি ৰাস্তাত আমি এতিয়া ইয়াত ৰখি আছো আমাৰ টায়াৰটো পামচাৰ হৈ গ'ল ইয়াৰ পৰা গ'লে খতম তলত ডাইৰেক্ট এনে ভিডিঅ' কৰি দিম নেকি আপোনালোকে মোক উঠা কলা এইটো ঢিলা কৰিলা মই কেনেকৈ থাকিম ক কি হৈছে ব্লগত উঠি দে কি হৈছে দাদা কি হৈছে না ব্লগত উঠি কি হৈছে এইটো এই চকাটো অকমান কি কেও আচ্ছা ভাল লাগি আছে হৈ যাব আৰে ভাই পাহাৰৰ ওপৰত উঠি যাম না ফিৰছে ইয়াৰে পিছতে আমি ৰয়িঙৰ ধাবা এখনত ভাতটো খাই ঘৰলৈ উভতি আহিলোঁ আৰু ভিডিঅ' কৰা নহ'ল কাৰণ মোৰ মোবাইলটো ছুইচ অফ হৈ গৈছিল আৰু যদিহে মোৰ ভিডিঅ'টো শেষলৈকে চাই আছে ভাল লাগিলে নে বেয়া লাগিলে কমেণ্ট ছেকশ্যনত গৈ জনাব এণ্ড থেংক ইউ ফৰ ৱাচিং